নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল 2026 কামিং চন মই এডভান্স ক'লোঁ। মই আজি অকণমান মামাৰ ঘৰৰ পৰা আহোঁগৈ। আজি মই এইখন ভাঙা চাইকেলখনৰে ওলাইছিলোঁ। তাৰমানে মই এইখন চাইকেল 26ত একেবাৰে বিদায় দিম, এই 25ৰ লাষ্টত 31 ডিচেম্বৰ আৰু নচলাওঁ আৰু। গতিকে আজি এইখন সেইকাৰণে মই অকণমান উঠবলৈ চলাই যাই আছোঁ। 26ৰ পৰা মই আৰু নচলাওঁ, গতিকে অকণমান উঠবলৈ লৈ আছোঁ। এয়া মই মাংস লৈ আছোঁ, ব্ৰইলাৰ। এয়া ব্ৰইলাৰ ল'লোঁ মই। এখেতক মই বহুদিনৰ মূৰত আজি লগ পাইছিলোঁ, আজি বহুদিনৰ মূৰত লগ পালোঁ, ভাল লাগছে। লগ ভগ 2022ত হাফলঙত, আজি 2025 পাই গ'লোঁ মোৰ মামাঘৰ। A few moments later. এইটো মোৰ ডাঙৰ মামাহঁতৰ ঘৰ, মোৰ ডাঙৰ মামা, আৰু সেইটো হ'ল সৰু মামা। চাওক, এইটো মোৰ সৰু মামাহঁতৰ ঘৰ আৰু এইটো মোৰ ডাঙৰ মামাহঁতৰ ঘৰ। ভাল লাগে। মই বেছিকৈ ওপৰত উঠিব ভয় কৰোঁ। তাৰমানে মোৰ ওপৰত উঠিলে মাথাটো তাৰমানে অকণমান ঘূৰাই, ভয় লাগে। ধুনীয়া পৰিৱেশ। এতিয়া মই খাম ভাত, এইটো কিটচেন। মামীয়ে দিছে ভাত, ব্ৰইলাৰ। এয়া মোৰ আবু হয়, মানে আইতা হয়। এয়া আইতা, মোৰ মামা ঘৰৰ এটা আইতা। চুমা খাওঁ, কি কৰে? চুমা খাওঁ এটা। মোৰ আইতা হয়, ভাল লাগে। আইতাৰ আজি মোক বহুত মৰম কৰে। এইটো 100 টকা দিছে মোক আইতাই, মোৰ আবুই। চকাটো লিক হ'ল, পামচাৰ, চেপ্টা লাগি আছে। উপায় নাই, খোজকাঢ়ি যাই আছোঁ। মই এতিয়া আহিলোঁ মামা ঘৰৰ পৰা উভতি, আৰু মোৰ এইখন চাইকেল 2025 লাষ্ট ডিচেম্বৰ, এই বছৰটোৱে লাষ্ট। এইটো চকা আগৰ হয়, এইটো ফুটিছে, চাওক চেপ্টা লাগি আছে। এই চাইকেলখন মই এই বছৰে বিদায় দিম, আৰু মই এখন নতুন চাইকেল কিনিছোঁ, সেইখন মই নতুন বছৰৰ পৰা আৰম্ভ কৰিম। গতিকে হয়তো চাইকেলখনেও মোক বাদ দিব খোজা নাই, সেইকাৰণে ফুটিছে চাগে। আজি কৈছিলোঁ, কোৱাৰ কাৰণে আজি ফুটিছে চকাটো, কিজান হয়তো তাৰ বেয়া লাগিছে, চাইকেলখনৰ কান্দিছে কিছু, হয়তো মোক এৰিব খোজা নাই। যিকি নহওক, আজি হ'ল 28 তাৰিখ ডিচেম্বৰ, 28, 29, 30, 31 আৰু 3 দিন মই এইখন চাইকেল এনেকৈ চলাম। আৰু লিক মই আৰু ভাল নকৰোঁ আৰু এইখন চাইকেল। ফুটি যায়, পামচাৰ হয়, লিক হয়, ফাটি যায়, ওলাই দেউৰ চাকাই ওলাই যাই থাকক। মুঠতে চাইকেলখন মই এই 3 দিন 31 তাৰিখলৈকে মই এইখন চাইকেল চলামেই, আৰু ভাল নকৰোঁ, এনেকৈয়ে চলাম। তথাপি ভাল নকৰোঁ, কাৰণ মই এই চাইকেলখন মোৰো বেয়া লাগে, বহুদিন আজি চলালোঁ। উপায় নাই, সময়ৰ লগে লগে পৰিৱৰ্তন হ'বই লাগিব। বাইক কিনিব টকা নাই যদিও
এখন নতুন চাইকেল চলাম। গতিকে এই চাইকেলখন এই বছৰটোতে লাষ্ট। যি কি নহওক, কি ক'ম, মামাহঁতৰ ঘৰ গ'লোঁ আজি। আহিব মন নাযায়, ভাল লাগে। মই বহুত ভাল পাওঁ, এটা ইম'চনেলি বহুত মই আৱেগিক হৈ পৰোঁ। কিবা এটা ভাল লাগে। মোৰ আবু, মোৰ মামা মামী সকলোকে ভাল পাওঁ। এয়াই জিন্দগী, এনেকৈ চলি যাব লাগিব। গতিকে সন্ধিয়া হ'ল বাৰু। যি কি নহওক, আজিৰ ভিডিঅ'টো সিমানতেই সামৰণি মাৰিলোঁ। ধন্যবাদ।